মৰমৰ চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীসকল, সমাজ বিজ্ঞানৰ আকাশৰ কথা পাঠটিৰ ৰৈ যোৱা অংশটি আমি আলোচনা কৰিম। মেঘ আৰু কুঁৱলীহীন অন্ধকাৰ ৰাতি আকাশখন বৰ সুন্দৰ দেখি, তাত অগণন তৰা তিৰবিৰাই জ্বলি থকা যেন দেখি, তৰাবোৰৰ পৰা অহা পোহৰ বায়ুমণ্ডলৰ মাজেদি পাৰ হৈ আহোঁতে বিভিন্ন স্তৰ অতিক্ৰম কৰিব লগা হয়। ইয়াৰ কোনোবাটো স্তৰৰ বায়ু পাতল হয় আৰু কোনোবাটো স্তৰৰ বায়ু ঘন হয়। এনেদৰে বিভিন্ন স্তৰ মাজেদি পোহৰ পাৰ হৈ অহা বাবে তৰাবোৰ তিৰবিৰাই থকা যেন লাগে। এই তৰাবোৰৰ কিছুমান বৰ উজ্জ্বল আৰু কিছুমান অনুজ্জ্বল। তৰাবোৰৰ ৰঙো নানা ধৰণৰ, কিছুমান ৰঙা, কিছুমান হালধীয়া, কিছুমান বগা। খালী চকুৰে আমি প্ৰায় ৩০০০ মান তৰাহে দেখা পাওঁ। জ্যোতিৰ্বিজ্ঞানীসকলে এই তৰাবোৰক বিভিন্ন শ্ৰেণীত ভাগ কৰিছে। ৰাতিৰ আকাশত থকা সকলোবোৰ উজ্জ্বল বস্তুকে জ্যোতিষ্ক বোলে। এই জ্যোতিষ্কবোৰৰ আকৌ কিছুমান নিজা পোহৰ আছে আৰু কিছুমানৰ নাই। যিবোৰৰ নিজা পোহৰ আছে সেইবোৰৰ নাম নক্ষত্ৰ। আমি দিনৰ আকাশত দেখা সূৰ্যটো এটা নক্ষত্ৰ। নিজৰ পোহৰ নথকা জ্যোতিষ্কবোৰক আকৌ গ্ৰহ বা উপগ্ৰহ বোলে। সূৰ্য আৰু ইয়াৰ ৮টা গ্ৰহ আৰু ইহঁতৰ উপগ্ৰহবোৰৰ পৰিয়ালটোকে সৌৰজগত বোলে। এই গ্ৰহ আৰু উপগ্ৰহবোৰে সূৰ্যৰ পৰা পোহৰ লাভ কৰি আকাশত জিলিকি থাকে। আমাৰ পৃথিৱীখনো এটা গ্ৰহ। চন্দ্ৰ পৃথিৱীৰ উপগ্ৰহ। বুধ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। দেখাত ই বৰ উজ্জ্বল। বুধ গ্ৰহক সূৰ্য পূব আকাশত উদয় হোৱাৰ অলপ আগত দেখা যায়। ৰাতি বুধ গ্ৰহ কেতিয়াও দেখা নাযায়। শুক্ৰ গ্ৰহ আকৌ পৃথিৱীৰ ওচৰতে থকা গ্ৰহ। সেইবাবে শুক্ৰ গ্ৰহক পৃথিৱীৰ আটাইতকৈ উজ্জ্বল দেখা যায়। সূৰ্য অস্ত যোৱাৰ অলপ পাছতে ই গ্ৰহটোৰ আকাশত ভুমুকি মাৰে। ইয়াক ভোটা তৰা বুলিও কোৱা হয়। সৌৰজগতৰ ৮টা গ্ৰহৰ ভিতৰত বুধ আটাইতকৈ সৰু গ্ৰহ আৰু বৃহস্পতি আটাইতকৈ ডাঙৰ গ্ৰহ। বুধৰ পৰা শনিলৈকে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি এই ৬টা গ্ৰহক খালী চকুৰে দেখা পোৱা যায়। সৌৰজগতৰ বাকী গ্ৰহকেইটাৰ দূৰত্ব পৃথিৱীৰ পৰা যথেষ্ট বেছি। আমি খালী চকুৰে ইহঁতক নেদেখোঁ। শনি গ্ৰহৰ গাত আঙঠি আছে, পৃথিৱীৰো আঙঠি আছে। মংগল গ্ৰহটো পৃথিৱীৰ পৰা অলপ ৰঙা দেখি। গ্ৰহ নক্ষত্ৰবোৰৰ বিষয়ে ভালদৰে জানিবলৈ হ'লে শক্তিশালী দূৰবীক্ষণ যন্ত্ৰৰ অতিকে প্ৰয়োজন। জুন-জুলাই মাহত ফৰকাল আন্ধাৰ ৰাতি আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ উত্তৰা দক্ষিণাকৈ এচটা বগা ৰঙৰ মেঘৰ বাট দেখা যায়। ইয়াৰ নামেই হ'ল হাতীপটী। হাতীপটী হ'ল অসংখ্য তৰাৰ সমষ্টি। আমাৰ সৌৰজগতখনো এই হাতীপটীৰেই এটি অংশ মাথোন। এই হাতীপটীত হয়তো আমাৰ দৰে অসংখ্য সৌৰজগত থাকিব পাৰে। আকাশত ধূমকেতু আৰু উল্কাও দেখা যায়। এই দুয়োবিধ সৌৰজগতৰেই জ্যোতিষ্ক। কেতিয়াবা একোটা উজ্জ্বল বস্তু তীব্ৰ গতিৰে পৃথিৱীলৈ নামি আহে, হঠাতে আকৌ নাইকিয়া হয়। কেতিয়াবা মাটিত পৰেহি, ইয়াকো উল্কা বোলে। উল্কাৰ আন এটা নাম পপীয়া তৰা। ধূমকেতুবোৰেও সৌৰজগতত প্ৰৱেশ কৰে। ধূমকেতুৰ আন এটা নাম নেজাল তৰা। ই উজ্জ্বল বাষ্পৰ দ্বাৰা গঠিত। এটা বিশাল ধূমকেতু হ'ল হেলিৰ ধূমকেতু। ইয়াক বহু বছৰৰ মূৰে মূৰে আকাশত দেখা যায়। প্ৰায় ৭৫ বছৰ মূৰত দেখা যায়। আকাশৰ কোনো কোনো অংশত কিছুমান তৰা থোপ বান্ধি থকা দেখা যায়। এনেকুৱা তৰাৰ থোপক নক্ষত্ৰমণ্ডল বোলে। আকাশত এনেকুৱা বহুতো নক্ষত্ৰমণ্ডল আছে। গৰম দিনত সন্ধিয়াৰ আকাশত উত্তৰফালে মুখ কৰিলে ৭টা উজ্জ্বল তৰা ওচৰা-ওচৰিকৈ দেখা যায়। এই তৰা ৭টাক একেলগে সপ্তৰ্ষি মণ্ডল বুলি কোৱা হয়। সপ্তৰ্ষি মণ্ডলৰ নক্ষত্ৰ ৭টা হ'ল মৰিচ, অত্ৰি, অংগিৰা, পুলস্ত্য, পুলহ, ক্ৰেতু, বশিষ্ঠ। এইবোৰ প্ৰকৃততে ৭গৰাকী ঋষিৰ নাম। পুলহ আৰু কেতু নক্ষত্ৰক সৰল ৰেখা এডালেৰে সংযোগ কৰি ৰেখাডাল সমুখলৈ বঢ়াই দিলে যিটো উজ্জ্বল নক্ষত্ৰ পোৱা যায় সেইটোৱেই ধ্ৰুৱতৰা। উত্তৰ আকাশৰ এই ধ্ৰুৱতৰাক নিৰীক্ষণ কৰিয়েই এসময়ত নাবিকসকলে সাগৰত জাহাজ চলাইছিল। ধ্ৰুৱতৰাৰ বাহিৰে বাকী তৰাকেইটা দীপ্তিহীন। ৰাতি বেলিৰ পোহৰ চন্দ্ৰলৈ ছিটিকি যায়, সেই পোহৰেই পৃথিৱীত পৰে। আন্ধাৰ ৰাতি জোনৰ এই পোহৰক আমি জোনাক বুলি কওঁ। প্ৰথমে জোনটো কাঁচি জোন হয়, তাৰ পৰা ক্ৰমে ডাঙৰ হৈ হৈ এসময়ত গোলাকাৰ ৰূপ লয়। এই সম্পূৰ্ণ গোলাকাৰ ৰূপ পাবলৈ চন্দ্ৰটোক ১৫ দিন সময় লাগে। সম্পূৰ্ণ গোলাকাৰ ৰূপ লাভ কৰা জোনকে পূৰ্ণিমা বোলে। পূৰ্ণিমাৰ লগত আমাৰ বহুবোৰ উৎসৱৰ সম্পৰ্ক আছে, যেনে ৰাস, ফাকুৱা, লক্ষ্মী পূজা, মহোহো ইত্যাদি। ঈদৰ লগত আকৌ কাঁচি জোনৰ সম্পৰ্ক আছে। পূৰ্ণিমাৰ পাছত জোনৰ পোহৰ ক্ৰমে কমি কমি এদিন একেবাৰে নোহোৱা হয়। এই আঁউসী বা অমাৱস্যা। এই অমাৱস্যাৰ লগতে দেৱালী, কালী পূজা আৰু শিৱৰাত্ৰিৰ সম্পৰ্ক আছে। প্ৰশ্ন আলিসমূহ
আমি পাছত আলোচনা কৰিম। ধন্যবাদ।